নমস্কাৰ সকলোকে শাৰদীয় দুৰ্গা পূজা শুভেচ্ছা জনাই মই আজি লখিমপুৰলৈ যাবলৈ ওলাইছোঁ। দুৰ্গা পূজা আজি সপ্তমী দিনাখনি আমাৰ হাঁহ দিয়া আছে। গৈ আছোঁ আমাৰ অকমানি ছোৱালী আছে। এইজনী আমাৰ ঘৰ মুচি আছে অকমানি ছোৱালীজনীয়ে। হাঁহ চুমা এটা দি দিওঁ তুমি। চুমা এটা দি দিওঁ। বোকা লাগিলে সেইকাৰণে লাজ কৰিছে। উমাৰা দি দিম। এই পানী আছে এই তাত ধুই লন। হাতখন ধুই লন। ঘৰ মুচি আছে। উমাৰা দি দিম। উমাৰা দি দিম। উমাৰা দি দে। উমাৰা দি দে। উমা দিয়া হিয়া। ইয়ালৈ চোৱা মোবাইললৈ চোৱা উম্মা কৈ দিয়া। উম্মা উম্মা বুলি কৈ দিয়া। আৰু এটা দি দিয়া। উম্মা বাই দি দিয়া। বাই আমি পূজা চাবলৈ যাম বুলি কৈ দিয়া। কৈ দিয়া। হেল্ল' আহি আছো খোজকাঢ়ি অটো স্থানলৈ পোৱাৰ কাৰণে এডোখৰ লালুকীয়া বেতনী মাজৰ পাইছোহি। গৈ আছো চাই থাকিব। গাঁৱলীয়া ৰাস্তা খালি শিলগুটিহে পেলাই থৈছে। চিষ্টেম কৰা নাই এতিয়ালৈকে। সাংঘাতিক ৰ'দ দিছে ইয়াত। আপোনালোকৰ তাত কেনেকুৱা গৰম দিছে কমেণ্ট কৰি জনাব। নদীখন চাওক, এতিয়াও নদীত ফুল পানী হৈ আছে। নদী বুলি কয়। সহায় লৈ
এতিয়া আহি গোগাম চাই আহি পালোহি। এতিয়া আমি টমটমত আহি আছো, টমটমৰ পৰা নামি আকৌ বাছত উঠিম। আহি আছো গোগামত, পৰিৱেশ দেখুৱাই আছো আপোনালোকক। গোগামুখত বাওঁফালে যাম, আজিকালি ডাম্পাৰ চলাই যাবলৈ নিজৰ চলাইছিল নেকি আগতে বলেৰ' পিকআপ এখন চলাইছিল নিজৰ। আগৰ গোগামুখ হৈ থকা নাই, এতিয়া বহুত উন্নত হ'ল গোগামুখ। এইটো লখিমপুৰ ৰোড টাটা নেক্সন। বাছৰ পৰা নামি গৈ আছো। বাছখন আহিছে, এখন এইখন বাছতে যাব লাগিব আমি এতিয়া। মোৰ লগৰজন বজাৰ কৰিবলৈ গৈছে। গভৰ্ণমেণ্ট বাছ অসমত প্ৰায় কমেই, চব এজনে প্ৰাইভেট বাছ ডিউটি কৰি আছে। আল্টা। বাছখন পালোহি, কণ্ডাক্টৰ মাতি নিছেহি, আহক আহক বুলি কৈ। বাছত উঠিলে মই ভিতৰলৈ সোমাই গৈছো, আন্ধা আন্ধা লাগিছে। বাছত গৈ আছো লখিমপুৰ কিবা জিলা দিৱস পাতিছে 50 বছৰীয়া। বিভিন্ন দল সংগঠন নাচি বাগি ফূৰ্তিত আনন্দত মতলীয়া হৈ আছে পুৰা গোগামুখ। স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলোৱে নাচিছে, তেওঁলোকৰ 50 বছৰীয়া জিলা দিৱস পাতিছে। লখিমপুৰ টাউনত এয়া আমি পালোহি পূজা দেৱালয়, শ্ৰী শ্ৰী পঞ্চানন দেৱালয়। এফালে পুৰুষ এফালে মহিলা। পূজা কেনেকে পাতিছে আপোনালোকক দেখুৱাম এতিয়া মই। পুৰুষ বুলি লিখা আছে, যাক এওঁলোক বহি আছে। এওঁলোকক সহায় কৰিব পৰা হ'লে মনটো ভাল লাগিলেহেঁতেন। কি কৰিব, মোৰে অৱস্থা বেয়া। এইফালে চাকি বন্তি জ্বলাইছে তেওঁলোকে। নেদেখাজনৰ ওচৰত আশীৰ্বাদ বিচাৰিছে। মই কৰিলোঁ বাৰু, সেইটো দেখুৱাবলৈ নোৱাৰিলোঁ আপোনালোকক। প্ৰৱেশ, যিটো ঘৰ দেখিছে সেই ঘৰটোত শৰাই দিয়া হয়। সোঁফালে থকা ঘৰটোত, বাওঁফালে এইটো বিল্ডিং বনাই আছে। এইটো চাইডে নাম লিখি আছে, হাঁহ ছাগলী শৰাই দিয়া গতিকে ল'ব লাগে। এওঁলোক বহি আছে। বিয়াত সাংঘাতিক ৰ'দ দিছে। এইবিলাক তেওঁলোকৰ হাঁহ ছাগলী দিয়ে ছাগলী দিব, হাঁহ দিয়ে হাঁহ দিব।
খাঙত লৈ আহিছে মোৰ লগত আৰু দুজন আছিলে ধেমাজি সেই দুটাটো মই সিহঁতক ক'লো তহঁতে তাৰ ৰখি থাকি লাভ নাই যাওঁ যদি এইফালে এই কোনো আকৌ আগবাঢ়ি পেলাই এইখনো ৰখি থাকিলে গাড়ী যিখন আগতে আহিলে উঠিমা বুলি ক'লো সিহঁতক এটা বেলেগ এটা পাই পেলাই 20 টকা লৈ পেলাই সি মানে টানি আজি নি আছে